নমস্কাৰ, মই ৰূপা শইকীয়াই আজি মোৰ অনলাইন ক্লাছলৈ তোমালোকক স্বাগতম জনাইছোঁ। মই আজি পঞ্চম শ্ৰেণীৰ গণিতৰ দ্বিতীয় লেছনটো কোণৰ বিষয়ে আলোচনা কৰিম। তোমালোকে সহযোগ কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলো নিশ্চয় কুশলে আছা। তোমালোকে বিনা কাৰণৰ ঘৰৰ পৰা বাহিৰলৈ নাযাবা। যদি যাবলগীয়া হয় তেন্তে মাস্কখন সদায় পিন্ধি যাবা। মই আজি তোমালোকক কোণৰ বিষয়ে আলোচনা কৰিম আৰু তেতিয়া তোমালোকক মই এটা বস্তু দেখাম। তোমালোকক কিছুমান বস্তু দেখুৱাম। তোমালোকে প্ৰথমতে চাই লোৱাচোন। তোমালোকে এজোপা গছ দেখিছানে? এইটো এটা গছৰ পুলি। মই বাহিৰত দেখালোহেঁতেন, কিন্তু বতৰটো বেয়া দেখি মই বাহিৰলৈ যোৱা নাই। তোমালোকে ওচৰৰ গছ এজোপা ওচৰলৈ গৈ তোমালোকে নিজে গৈ চাবগৈও পাৰিবা। এজোপা গছ, ধৰা এজোপা গছ দেখিছানে? এই গছজোপা চোৱা, এজোপা সৰু গছৰ পুলি যেনিবা। এই গছজোপাৰ দেখিছানে? গছজোপাৰ এই ডালটোৱে চোৱা, এই গছৰ ডালটোৱে এই মেইন গছজোপাৰ লগত কিছুমান আকৃতি কৰিছে, দেখিছানে? কিছুমান আকৃতিৰ সৃষ্টি কৰা তোমালোকে দেখিছানে? এয়া চোৱা, এই ডালটোৱে এইজোপা যেনিবা গছ, এই গছজোপাৰ লগত দেখিছানে কিছুমান আকৃতিৰ সৃষ্টি কৰিছে প্ৰতিটো ডালে, দেখিছানে? তোমালোকে ওচৰৰ এজোপা নিজৰ বাৰীৰে গছ এজোপা ওচৰলৈ গৈও তোমালোকে চাই ল'ব পাৰিবা। প্ৰত্যেকটো ডালে গছজোপাৰ লগত কি কৰে? কিছুমান আকৃতিৰ সৃষ্টি কৰে। চোৱাচোন, গছৰ পাতবিলাকেও সিহঁতৰ ডালৰ লগত কিছুমান আকৃতিৰ সৃষ্টি কৰে, দেখিছানে? চোৱা, এইটো এটা চোৱা, এই পাত দুটা, এই ঠেঙুলি দুটাই এইটো এটা আকৃতিৰ সৃষ্টি কৰিছে, দেখিছানে? এইফালে চোৱা, এই ডালটোৱে আহি এইডালৰ লগত এটা আকৃতিৰ সৃষ্টি কৰিছে। এই ডালটোৱে এই গছজোপাৰ লগত এটা আকৃতিৰ সৃষ্টি কৰিছে। তেনেকৈ তোমালোকে চোৱা, ইয়াৰ প্ৰত্যেকটো ডালেই গছৰ লগত কিছুমান আকৃতিৰ সৃষ্টি কৰে। এইটো এটা আকৃতি, দেখিছানে? এনেকৈ আহি এইটো এটা আকৃতিৰ সৃষ্টি কৰিছে আৰু এইকণতে এটা চুক হৈ গৈছে, দেখিছানে? এইটো এটা চুক হৈছেনে? এনেকৈ এয়া চুক হৈছেনে? এইফালে দেখিছা, এয়া এটা চুকৰ সৃষ্টি কৰিছে। এনেধৰণে আমি বহুতো বস্তু দেখা পাওঁ। তোমালোকে জাকৈ দেখিছানে বাৰু? মাছ মৰা জাকৈ দেখিছানে? তোমালোকৰ কাৰোবাৰ ঘৰত নিশ্চয় জাকৈ আছেই। এনেধৰণৰ যে জাকৈ থাকে, মাছ ধৰে যে, মাছ ধৰা সঁজুলি মই তোমালোকক আঁকি দেখাই দিছোঁ। আমাৰ জাকৈখন দেখালোহেঁতেন, চুকটোৱে ভাগি থাকিলে, গতিকে মই তোমালোকক আঁকিয়ে দেখাই দিছোঁ। আৰু তোমালোকৰ কাৰোবাৰ ঘৰত নিশ্চয় জাকৈ আছে। চোৱা, এইখন দেখিছানে? এনেকৈ বাঁহেৰে সাজে যে, বাঁহৰ সঁজুলি, মাছ ধৰা সঁজুলি এখন জাকৈ। চোৱাচোন, জাকৈখনৰ আকৃতিটো কেনেকুৱা তোমালোকে দেখিছানে? এনেধৰণে মাছ ধৰা হয় যে জাকৈ। ইয়াতে এডাল এনেকৈ ৰছী থাকে, সেইডালতে ধৰি এনেকৈ মাছ ধৰা হয়, দেখিছানে? জাকৈ আৰু এনেধৰণৰ তোমালোকে আৰু চিলা দেখিছানে? চিলা দেখিছা তোমালোকে নিশ্চয়। চিলা তোমালোকে উৰুৱা, নিজে সাজি লৈ কাগজেৰে তোমালোকে চিলা সাজিব জানা নিশ্চয়। এনেধৰণৰ চিলা আমি বিভিন্ন আকৃতিও বনাব পাৰোঁ। এনেকৈ যে এডাল থাকে চিলা, দেখিছা তোমালোকে? ইয়াৰ পৰা এডাল ৰছী এডাল লৈ আমি এনেকৈ ৰছীডাল লৈ আকাশত উৰাই থাকোঁ। এইটো এটা চিলাৰ আকৃতি, দেখিছা? এইবিলাক আকৃতি, এই প্ৰত্যেকটো আকৃতিতে তোমালোকে চোৱা, এনেকৈ এটা আমি কি পাওঁ? এটা চুক এটা পাইছোঁনে? এইটো আকৃতিটো এনেকৈ এটা চুক সৃষ্টি হৈছে। এই জাকৈখনতো চোৱা, এনেকৈ এটা কি সৃষ্টি হৈছে? চুক এটাৰ সৃষ্টি হৈছে। এইখন আৰু এইখন মাজত, এইফালে এইখন আৰু এইখনৰ মাজত এটা কি সৃষ্টি হৈছে? আমাৰ চুক সৃষ্টি হৈছে, দেখিছানে? এনেকৈ আৰু এনেকুৱা ধৰণৰ তোমালোকে বিভিন্ন আকৃতি দেখিবলৈ পাবা। আৰু কেনেকুৱা ধৰণৰ ঘৰ দেখিছানে? ঘৰৰ চুকবিলাক চোৱা, মই আঁকিয়ে দেখাই দিছোঁ তোমালোকক। ঘৰ, এনেকৈ যে ঘৰৰ এইবিলাক
এইটো ঘৰটো তেনেকুৱা ধৰণৰ থাকে নাই ঘৰতো আমি বিভিন্ন আকৃতি দেখিবলৈ পাওঁনে এইবিলাক এইকণতে আমি এইটো এটা পাইছোঁ দেখিছানে এনেকৈ চুক সৃষ্টি হয় এইবিলাকৰ মাজতো হয় এনেকৈ দেখিছানে বেৰবিলাকৰ মাজত দুৱালবিলাকৰ মাজত এইকণত এটা চুক সৃষ্টি হ'ল এনেকৈ ইখন বেৰ সিখন বেৰ লগ লাগি এইফালে হ'ল এইফালে এয়া দেখিছা এইবিলাক চুক সৃষ্টি হৈছে কেনেকৈ এনেধৰণে এইবিলাক চুক সৃষ্টি হৈছে আৰু তোমালোকে কিছুমান বস্তু দেখিবলৈ পাবা জুই শলাৰ বাকচটো চোৱা মই তোমালোকক এটা জুই শলাৰ বাকচ দেখাইছোঁ এইটো জুই শলাৰ বাকচত ইয়াতো দেখিছানে এনেকৈ এইবিলাক এনেকৈ এই আকৃতিটোতো আমি কিছুমান এনেকৈ চুক দেখিবলৈ পাইছোঁ দেখিছানে কিতাপ এখন দেখিব পাৰা তোমালোকে কিতাপখনত তোমালোকৰ গণিতৰ কিতাপখনকে চোৱাচোন এই কিতাপখনতো দেখিছানে কিতাপখনতো আমি এনেকৈ এই কিতাপৰ আকৃতিটোতো আমি কিছুমান এনেকৈ চুক দেখিবলৈ পাইছোঁ এইফালৰ পৰা এইফালে আহি আকৌ এইফালে দেখিবলৈ পাইছোঁ এনেকুৱা কিছুমান আকৃতি তাৰপিছতে তোমালোকে বল আৰু কিছুমান বস্তু আকৌ তোমালোকে চোৱাচোন বলটো বলৰ আকৃতিটো দেখিছা এইটো বল চুঙা কিছুমান চুঙা এই বলটো চোৱা আকৌ চুঙা কিছুমান দেখিছানে চুঙা চোৱা এইটো চুঙা আকৌ এনেকুৱা ধৰণৰ গিলাছৰ আকৃতিটো দেখিছা নাই তোমালোকে গিলাছ চুঙা এইটো গিলাছটো তোমালোকৰ ঘৰতে থকা গিলাছ এইটো গিলাছৰ আকৃতিটো আকৌ কেনেকুৱা দেখিছানে গিলাছ আৰু কিছুমান আকৃতি আমি তেনেকুৱা দেখিবলৈ পাওঁ বিস্কুটৰ বাঁহটো তাৰ আকৃতিটো বেলেগ আকৌ চোৱা বিস্কুটৰ বাঁহ বা যিকোনো বস্তুৰ বাঁহবিলাক সকলোৰে আকৃতিবোৰ বেলেগ থাকে আৰু এই প্ৰত্যেকটো বস্তুৰে আকৌ কি থাকে কিছুমানৰ চুক থাকে কিছুমানৰ চুক নাথাকে আৰু প্ৰত্যেকৰে কাষ থাকে তল থাকে সেইবিলাক তোমালোকে আগতে পায়ে আহিছা প্ৰত্যেকটো বস্তুৰে কাষ থাকে কিছুমানৰ তল থাকে দেখিছানে এনেকুৱা ঘূৰণীয়া বস্তুটো এনেকুৱা এইটো চুঙা আকৃতি বস্তুটোৰ তল থাকে ন তোমালোকে জানা তল থাকে ইয়াৰ এখন এখন তল আৰু এইখনকো আমি এখন তলেই পাওঁ ন এখনো তল এইবিলাক কি তল এনেকুৱাবিলাক বক্ৰতল বলটোত থাকে এখন তল সেইবিলাক হ'ল যিবিলাক ঘূৰণীয়া আকৃতিৰ থাকে তেনেকুৱাবিলাকৰ তল থাকে আকৌ কিছুমান বস্তুৰ কাষ থাকে দুখন তলৰ এই জুই শলাৰ বাকচটোকে চোৱাচোন তোমালোকে এই জুই শলাৰ বাকচটো এইটো কি হ'ল এইফালৰ পৰা এখন তল আহিলে এখন তল হয়নে এনেকৈ থাকিলে এইটো তল এইখন তল এইফালে তল প্ৰত্যেকখন তলৰে ইফালৰ পৰা আৰু সিফালৰ পৰা আহি এইখিনিক কি বুলি কওঁ আমি কাষ এইচ বুলি কওঁ এইফালৰ পৰা আহিলে এইকেইটাক আমি কি বুলি কওঁ কাষ বুলি কওঁ এইকেইটাক আমি কাষ বুলি কওঁ আৰু ইয়াৰ এটা চুক থাকে এনেকৈ কিছুমান চুক থাকে এনেকুৱা আকৃতি বস্তু কিছুমান তোমালোকে এইটো আকৃতি চাব পাৰা এইটো ইয়াত কি এইখিনিক আমি কি বুলি কওঁ কাষ বুলি কওঁ এইটো কি বুলি কওঁ আমি কাষ এইকণ কাষ এইফালৰ পৰা এইখন আহি লগ লাগিলে এইখিনি হ'ল কাষ আৰু এইবিলাক হ'ল চুক দেখিছানে এইবিলাক চুক এতিয়া এনেকুৱা ধৰণৰ আমি যিবিলাক আকৃতি পালোঁ বল জুই শলাৰ বাঁহ বা চুঙা এনেকুৱা এই আকৃতিবিলাক আমি যেতিয়া আঁকিম এনেকুৱা আকৃতিবিলাক আমি যেতিয়া আঁকিম তেতিয়া আঁকিলে আমি যে এই কাষবিলাক যে পাওঁ আমি জুই শলাৰ বাকচ এটা যদি আমি আঁকি দিওঁ এনেধৰণে আঁকিলে আমি বা জাকৈখন যদি আমি অকল জাকৈখনৰ আকৃতিটো যদি আঁকো কি হ'ব চোৱা এনেকুৱা ধৰণৰ এটা পাইছোঁনে আমি এনেকৈ এইবিলাক দেখিছানে এনেকৈ এই কাষবিলাক আমি ইয়াৰে এইবিলাকক কি বুলি কওঁ এই কাষ এইবিলাক কাষ আছিলনে নাই এই কাষবিলাক এইফালে এইবিলাক কাষ আছিলনে এইটো কাষ আছিলনে এই কাষবিলাক যে এই দুটা কাষ লগ লাগিলে চোৱা এইফালৰ পৰা এটা কাষ আহিল এইফালৰ পৰা এটা কাষ আহিল গছৰো তেনেকৈ ডালকেইটাৰ পৰা এনেকৈ এই গা গছৰ লগত ইটো ডাল আহি এনেকৈ লগ লাগিলেহি দেখিছানে এইবিলাক যেনিবা কাষ
এই এনেকৈয়ে এই কাহ দুটা কাহ লগ লাগি যেতিয়া দুটা কাহ লগ লাগে এই কাহবিলাক তেতিয়া কি সৃষ্টি হয় এটা চুকৰ সৃষ্টি হয় আৰু এই কাহবিলাক যে এই কাহবিলাককে আমি জ্যামিতিত কি বুলি কম আমি এই কাহবিলাকক বাহু বুলি কম আমি কাহবিলাকৰ নামটো এতিয়া ইয়াত কি বুলি কম বাহু এইটো এটা বাহু এই কাহবিলাকক আমি কি বুলি কওঁ বাহু বুলি কওঁ আৰু যেতিয়া এই দুটা বাহু আহি লগ লাগি এটা পইণ্টত এটা বিন্দুত মিলিছে না এই বিন্দুটো যে এই বিন্দুটোক আমি কি বুলি কম আমি এই চুকটো বা এই বিন্দুটোক আমি কি বুলি কওঁ শীৰ্ষবিন্দু এই বিন্দুটোক আমি কি বুলি কম শীৰ্ষবিন্দু এই বিন্দুটোৰ নাম কি হ'ল শীৰ্ষবিন্দু এতিয়া এই দুটা বাহু আহি যেতিয়া এটা শীৰ্ষবিন্দুত মিলিত হয় এনেকৈ ইয়াতো এই দুটা বাহু এনেকৈ দুটা বাহু আহি যেতিয়া এটা এনেকৈ শীৰ্ষবিন্দুত মিলিত হয় তেতিয়া কি কৰে এটা চুক সৃষ্টি হয় না এই চুকটোৰ নামেই হ'ল কি কোণ ইয়াৰ নামটোকে কি বুলি কওঁ আমি এইটোকে কি বুলি কওঁ কোণ বুলি কওঁ এতিয়া আজি আমাৰ আলোচনাৰ বিষয়টো আছিল কি কোণৰ বিষয়ে ধাৰণা এতিয়া তোমালোকে বুজি পাইছানে কোণবিলাকক কয় আমাৰ আজি পাঠটোৰ নাম আছিল কি কোণ ন এই কোণৰ বিষয়ে আমাৰ আজি এই ধাৰণাটো তোমালোকে বুজি পালানে এই কাইটটোত তেনেকৈ এইবিলাক যে সৃষ্টি হৈছে এইবিলাক এই প্ৰত্যেকটোৱে একোটা কোণ এই ঘৰত যে আমি দেখিছোঁ এইবিলাকে একোটা কি কোণ আমি প্ৰত্যেকটো বস্তুতে যিবিলাক বস্তুত এটা চুকৰ সৃষ্টি হয় সেইবিলাকতে আমি প্ৰত্যেকটোতে কি বুলি পাওঁ এটা কোণ পাওঁ গতিকে এই দুটা বাহু এই বাহু বা ৰেখাখণ্ডকে আমি এতিয়া কি বুলি ক'ম বাহু বুলি ক'ম যেতিয়া দুটা বাহুৱে আহি এটা শীৰ্ষবিন্দুত মিলিত হয় তেতিয়াই কি হয় এটা কোণৰ সৃষ্টি হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল কোণ কেনেদৰে হয় আৰু কোণ কাক কয় তোমালোকে নিশ্চয় বুজি পালা এতিয়া আমি বিভিন্ন আকৃতিৰ কোণ আমি সাজিব পাৰিম আমি বিভিন্ন ধৰণৰ আকৃতিৰ কোণ সাজিব পাৰিম তোমালোকে জুইশলাৰ কাঠি লৈ তোমালোকে নিজে নিজে বিভিন্ন আকৃতিৰ কোণ সাজিব পাৰিবা তোমালোকে তিনিডাল আছা জুইশলা কাঠি ল'লা জুইশলাৰ কাঠি তিনিডাল ল'লা লৈ তোমালোকে এনেকৈ বিভিন্ন ধৰণৰ কোণ সাজিব পাৰিবা তোমালোকে এনেকৈ বিভিন্ন ধৰণৰ কোণ সাজিব পাৰা এয়া আমি দুডাল লৈ বিভিন্ন ধৰণৰ কোণ সাজিব পাৰোঁ এই দুটা যদি আমি চপাই দিওঁ তেতিয়া বিভিন্ন ধৰণৰ কোণ হয় এনেকৈ বহাই দিলেও হ'ব বিভিন্ন আকৃতিৰ কোণ হ'ব এই তিনিডাল লৈ পেলাই আমি এনেধৰণে বিভিন্ন ধৰণৰ কোণ সাজিব পাৰোঁ আৰু তেনেদৰে কোণৰ বিভিন্ন প্ৰকাৰ আছে ডাঙৰ সৰু তেনেকৈ বিভিন্ন ধৰণৰ কোণৰ প্ৰকাৰ আছে মই তোমালোকক মোৰ পিছৰ অনুশীলনীত জুইশলা কাঠিয়ে আমি জুইশলাৰে কাঠি লৈ কেনেদৰে কোণ সৃষ্টি কৰিব পাৰোঁ আৰু বিভিন্ন আকৃতিৰ কোণ আঁকি দেখাই দিম বিভিন্ন আকৃতিৰ কোণবিলাকৰ নামবিলাকৰ বিষয়েও আলোচনা কৰিম আৰু তাৰ পিছত কোণ জুখিব পাৰি সেই বিষয়েও মোৰ ইয়াৰ পিছৰ ভিডিঅ'ত তোমালোকক দেখাই দিম তোমালোকে চাবলৈ নাপাহৰিবা গতিকে ইয়াৰ পিছৰটো ভিডিঅ'ত তোমালোকে ৰৈ থাকিবা মই আকৌ দেখাই দিম ধন্যবাদ আজিলৈ মোৰ ভিডিঅ' সামৰিলোঁ